আত্মশক্তি আৰু আত্মবিশ্বাস এই সম্পৰ্কত আজি মই কোনো কাহিনী নকওঁ, বিশ্লেষণ বা বৰ্ণনাও নকৰোঁ। মাত্ৰ আপোনালোকলৈ বিষয়টো এৰি দিছোঁ। 2 মিনিট সময় আজি মাত্ৰ উলিয়াওক আৰু 2 মিনিট সময় ভিডিঅ'টো চাওক। তাৰপিছত আপুনি কি ফল পালে সেই ফল কমেণ্টত জনাবলৈ নাপাহৰিব। কাৰণ আপোনাৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি সেই সাহসতেই মই আহি থকা সময়ত আত্মবিশ্বাস আৰু আত্মশক্তিৰ ওপৰত কাহিনী বা বিশ্লেষণ দাঙি ধৰিবলৈ সাহস পাম, প্ৰেৰণা পাম। মই পুনৰবাৰ দোহাৰিছোঁ, আজি আপুনি 2 মিনিট সময় উলিয়াই পেলাই যি কাম কৰিব, সেই কাম কৰাৰ পিছত আপুনি যি ফল পালে সেই ফল অন্ততঃ কমেণ্টত জনাবলৈ নাপাহৰিব। আপোনাৰ কমেণ্টৰ ওপৰত ভিত্তি কৰি মই পৰৱৰ্তী আত্মবিশ্বাস আৰু আত্মশক্তিৰ ওপৰত এটা ভিডিঅ' প্ৰস্তুত কৰিবলৈ সাহস আৰু প্ৰেৰণা পাম। এতিয়া মূলতে আহোঁ, পোনপটীয়াকৈ আহোঁ কামটোলৈ। আপুনি প্ৰথমে মনলৈ ভাবক, 1 মিনিট সময় যদি আপোনাক দিয়া হয়, 1 মিনিট সময়ৰ ভিতৰত আপুনি শূন্য কিমানটা আঁকিব পাৰিব, লিখিব পাৰিব। আপুনি শূন্য লিখিছে আগতে? আপুনি ভাবি লওক যে 1 মিনিট সময়ত কিমানটা শূন্য লিখিব বা আঁকিব পাৰিব। আপুনি মনত ভাবি লওক, 20টা, 30টা, 25টা, 15টা, 10টা, যি ভাবে আপোনাৰ কথা। যিটো ভাবিলে আপুনি লিখি ৰাখক, কিমানটা সংখ্যা লিখিব পাৰিম বুলি যিটো ভাবিছিলে লিখি ৰাখক। ইয়াৰ পিছৰ কামটো হ'ল যে আপুনি 1 মিনিটৰ কাৰণে শূন্য লিখিবলৈ লওক। আপুনি নিজে ঘূৰি চাব, ষ্টাৰ্ট হোৱাৰ লগে লগে আপুনি শূন্য লিখা আৰম্ভ কৰিব আৰু 1 মিনিট সময় সম্পূৰ্ণ হোৱাৰ লগে লগে লিখা কামটো বন্ধ কৰি দিব। এই যে 1 মিনিট সময়ৰ ভিতৰত আপুনি শূন্যবিলাক লিখিলে, কাৰ্যটো কৰি চালে, শূন্য লিখিলে, লিখি শেষ হোৱাৰ পিছত আপুনি লিখি চাব যে কেইটা শূন্য আপুনি লিখিব পাৰিলে। এতিয়া আপোনাৰ হাতত 2টা সংখ্যা হ'ল। প্ৰথম সংখ্যাটো হৈছে যে আপুনি মনতে ভাবি লোৱা এটা সংখ্যা যে 1 মিনিট সময়ৰ ভিতৰত মই ইমানটা শূন্য লিখিব পাৰিম। আৰু 2 নম্বৰ সংখ্যাটো হ'ল যে আপুনি নিজেই কৰি চালে, 1 মিনিট সময় আপুনি হাতত ল'লে, ঘূৰি চাই 1 মিনিট সময়ৰ ভিতৰত আপুনি শূন্য লিখি চালে আৰু কিমানটা শূন্য লিখিব পাৰিলে সেইটো এটা সংখ্যা। আপোনাৰ হাতত 2টা সংখ্যাই হ'ল। 2টা সংখ্যা যদি আপুনি কমেণ্টত জনাবলৈ নাপাহৰে, নিশ্চয়কৈ পৰৱৰ্তী সময়ত মই আত্মবিশ্বাস আৰু আত্মশক্তিৰ ওপৰত বিশ্লেষণ দাঙি ধৰিবলৈ সাহস আৰু প্ৰেৰণা পাম। মই আশা কৰিছোঁ আপুনি এই কাম কৰি চাব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব।